হেল্ল' গাইজ, আজি আহিছোঁ পূৰা বজাৰ কৰিবলৈ। ইয়াত বজাৰ কৰিবলৈ আহিছোঁ পূৰা ধুনীয়াকৈ। দিয়াল বজাৰত ইমান মানুহ আছে, মানুহৰ মাজত পূৰা মানুহ আছে, মানুহে আহিছোঁ পূৰা ধুনীয়াকৈ। চব চিকিৎসা পদ্ধতি হ'ল আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি। ভিডিঅ' বনাইছোঁ, ভিডিঅ' মানুহে চাই চাই মোক কেনেকৈ লাজ লাগিছে। আজি ভিডিঅ' বনাইছোঁ, এনেকৈ লাজ লাগিছে পূৰা। চাওক আমাৰ এই দিয়াল বজাৰখন ধুনীয়া পূৰা ধুনীয়াকৈ বনাইছোঁ। এটা কৈছে ব্লগাৰ বুলি, মজা লাগিছে ভিডিঅ' বনাই। ৱা মানুহে কেনেকৈ চাইছে চা, লাজেই লাগিছে মোৰ। চাওক বজাৰখন লাজ আহিছে বহুত। আজি মাস্কখন পিন্ধি লওঁ, ৰ'ব মাস্কখন পিন্ধি লওঁ। মানুহে বহুত চাইছে, মাস্কখন পিন্ধি লওঁ সেইকাৰণে লাজ লাগিছে। প্ৰথম বনাইছেতো। আপোনালোকে মোৰ ভিডিঅ'ত প্ৰত্যক্ষ কৰিব পাৰিছেনে নাই পৰা নাজানো, কেনেকুৱা মানুহে মোক ঘূৰি ঘূৰি চাইছে। এতিয়া আহিছোঁ বজাৰ কৰিছোঁ, বজাৰ চাওক বন্ধুসকল। বৰ্তমান বজাৰ চজাৰ কৰি হৈ গ'ল আৰু ইয়াত মানুহে যেনেকৈ ঘূৰিছে মোক প্ৰথম লাজে লাগিছে। জীৱনত প্ৰথমবাৰ মানে এনেকুৱা ভিডিঅ' বনাইছোঁ। চব বজাৰৰ পৰিৱেশ ইয়াত কিমান মজা ঘূৰি ঘূৰি চাইছে সেইফালে। আৰু ব'ল গৈ থাকক, চাই থাকক আপোনালোকে ভিডিঅ'। চবেই উঠিব পূৰা ঘূৰি চাইছে। কি আনিছে চিম্পুল বাহিৰত আমাৰ যেনেকৈ আজিকালি টিকেট লগা চাৰ্ট এটা পিন্ধি থাকিলে মানে মানুহে হাঁহে, টিকেটটো ফালি নাই দেখোন। বাহিৰততো সেইটো বহুত আগতে সেইটো এটা ব্ৰেণ্ড হয়। পূৰা মানুহে চাইছে। অ' মাই গড, বহুত লাজ লাগিছে কিন্তু দেই আজি। আগতে আপোনাৰ মোৰ ব্লগবোৰ আপোনালোকে দেখে, লাজ মানুহৰ আগত নবনাওঁ। এইটো কেনেকৈ কৰিব আজি এনেকৈ এক্সপিৰিয়েঞ্চ মানে প্ৰথম এক্সপিৰিয়েঞ্চ পাব্লিক প্লেচত প্ৰথমবাৰ বাবে মানে এনেকৈ ভিডিঅ' বনাইছোঁ। বহুত ভাল লাগিছে মনটো আজি। লাজ থাকিলেও কি হ'ব, লাজতে বনাইছোঁ আৰু এনেকৈ চাওকচোন। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ'ত পুনৰবাৰ লগ পাম। বাই বাই। লাজ লাগিছে, লাজতে বনাইছোঁ আৰু বাই বাই। দিয়াল বজাৰখন বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই, টাটা।